নমস্কাৰ বন্ধু বান্ধৱীসকল মই পীযুষ কাশ্যপে পম্পী জোনাক পোহৰ হেপী নিউ ইয়েৰ সকলোৰে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ নৱবৰ্ষটো আহে আমাৰ এপ্ৰিল মাহত সকলোৱে জানে তথাপিও আমাৰ এতিয়া আজি বছৰ শেষ বুলি এটা সুন্দৰ খানা হৈ গৈছে আমাৰ বৰ্তমান 11টা 40 হৈছে ইয়াৰ পাছত যাম আমি আমাৰ গাঁৱলৈ মাছৰ গাঁৱলৈ যাম তাতে মাছত বৰ্ণামঘৰ পৰিৱেশটো সকলোকে দেখাম আমাৰ পৰিয়ালবৰ্গৰ কেনেকৈ আমি খানা খাইছিলোঁ সকলোখিনি দেখাম এই ব্লগৰ যোগেদি সকলোৱে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে মানে এই আগন্তুক বছৰটো সুন্দৰভাৱে হওক সকলোৱে ভবামতে সকলোৰে আশা পূৰণ হওক আমাৰো হওক সকলোৰে হওক নৃসিংহ প্ৰভু চৰণত তথা বিষ্ণুদেৱৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ লগ পাই আছোঁ বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বহে ব্ৰহ্মাণ্ড কভেদি গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষ